Hello guys, welcome back to my YouTube channel. আজি আমি শিৱৰ থানক যাম। আজি শিৱ পূজা বুলি কলিবাৰী শিৱৰ থান তাকে এতিয়া বলক আৰু এতিয়া গাইস চট কাটা দি আহিছো তাৰমানে আহিলে অলপমান চালতে গাই যাম নাই ভিডিও নাই তো বলক তাকে লৈ যাওঁ গাইস এইটো ৰাজহুৱা নদী আৰু গাইস এইটো এইপাৰে গছ পাত বিশাল বিকেৰ বাবে গছ পাত guys আৰু গাইস এতিয়া পইচা দিবলৈ গৈছো ৰব পইচা ভোগ দিবলৈ গৈছো পইচা দিছে দিছাতে জানি কথা ঘৰনা দেখেতে হয় মহা অনুষ্ঠান হৈ আৰু গাইস এইটো সব শ্ৰেষ্ঠ নামতি স্মৃতি তৰ্পণ বনাইছে কি ডাঙৰ কৈ আৰু সাত গাইস এইটো কি বনাইছে ইসকি জারে খাই ললো পানি সাকে সব পানি মেখান গাইস লটারি কাটিবলৈ গৈছো এই লটারি 20 টাকা 40 টাকা হয় দুটা কাটিম লটারি চাক অলপমান গানটো বাজিছিল কপিৰাইট আহিব কাৰণে গানটো ষ্টপ কৰি দিছো এটা ভয়েস ওভাৰ কৰিছো দুটা কাটি লৈছো আৰু গাইস এই চাক গাইস এইখন মেইন গেট আৰু গাইস এতিয়া বাইকখন উলিয়াই লম আৰু এতিয়া গাইস ঘৰলৈ যাইছো এইটো ৰাজহুৱা পুখুৰী এই শৰ্টকাটে দি যাইছো এইখিনি দিন দলং খান পায়ে এইখন দলং চাওক এইটো হৈছে মেইন ৰাস্তা এন্দি জালি জাম হয় গাইস চাওক এই পৰিহৰেশ্বৰ মন্দিৰ গাইস ভিডিওটো শেষ কৰিছো বাই বাই এইটো চাওক মানে আমাৰ পোস্ট কবলৰ নিচিনা বাই বাই